নমস্কাৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দিব লৈছো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা লাভ কৰা সকলৰ বাবে এক ভয়ংকৰ খবৰ আপোনাৰো হুমাইছিল নেকি চৰকাৰী ঘৰৰ টকা যদিহে আপুনি চৰকাৰী ঘৰৰ টকাৰে সম্পূৰ্ণ ঘৰ নিৰ্মাণ কৰা নাই তেন্তে সাৱধান হওক পৰ্বতজোৰত একশন মোড়ত মহামায়া খণ্ড উন্নয়ন বিষয়া প্ৰশাসনিক বিষয়া লগত লৈ পুৱাই ঘৰে ঘৰে তীব্ৰ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীক লগত লৈ চৰকাৰী ঘৰ সম্পূৰ্ণ নকৰা লোকৰ ঘৰে ঘৰে গৈ প্ৰদান কৰিছে সকিয়নি 3 দিনৰ ভিতৰত ঘৰ সম্পূৰ্ণ নকৰিলে হিতাধিকাৰীৰ জেল পৰ্যন্ত হ'ব পাৰে গতিকে সকলোৱে যিমান পাৰে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি সকলোকে জানিবলৈ দিয়ক যাতে অসম্পূৰ্ণ হৈ থকা ঘৰসমূহ হিতাধিকাৰীসকলে সঠিক সময়ত নিৰ্মাণ কৰি বিপদৰ পৰা বাচি থাকিব পাৰে নিউজ ডেস্ক ৰিপৰ্ট দৈনিক বাৰ্তা ঢিং